নমস্কাৰ, আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ মনোযোগেৰে চাই থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ, ঘোৰদাৰ সমালোচনা সদৌ অসম অপাধৃক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাৰ। সদৌ অসম অপাধৃক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাই আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বঞ্চনাৰ অভিযোগ তুলি ঘোৰদাৰ সমালোচনা সংস্থাটোৱে। সংবাদমেলক সংস্থাৰ নেতৃত্বই কয় যে বিজেপি চৰকাৰে 2016 চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত অপাধৃক্ষিত শিক্ষক কৰ্মচাৰীসকলক বিভিন্ন ভুৱা প্ৰতিশ্ৰুতি দি শাসনৰ গদিত বহিছিল। কিন্তু তেতিয়াৰ পৰা আজিলৈকে 6টাকৈ বছৰ বাগৰি যোৱাৰ পিছতো অপাধৃক্ষিত শিক্ষক কৰ্মচাৰীক বঞ্চনা কৰি অহা হৈছে বুলি অপাধৃক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাই অভিযোগ কৰে। আনহাতে যোৱা 4 বছৰে অপাধৃক্ষিত শিক্ষকসকলে এই সন্দৰ্ভত আলোচনাৰ বাবে সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ চেষ্টা কৰিছে যদিও তেওঁ আজি পৰ্যন্ত সাক্ষাৎ নাই কৰা বুলি অভিযোগ কৰে। আনফালে মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলক শিক্ষকৰ চাকৰি বাদ দি ব্যৱসায় কৰিবলৈ পৰামৰ্শ দি অপমান কৰিছে বুলি অভিযোগ তুলিছে সদৌ অসম অপাধৃক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতিগৰাকীয়ে।